ইমান ধুনীয়া ইয়তখন ক'ত আছে আপোনালোকে জানেনে? আৰু আমাৰ অসমত প্ৰথমখন গ্লাছ ব্ৰিজ থকা উদ্যান হৈছে সতীৰাধিকা শান্তি উদ্যান আৰু এইখন আছে আমাৰ গুৱাহাটীত। আহকচোন চাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান গুৱাহাটীৰ সতীৰাধিকা শান্তি উদ্যান ব্ৰহ্মপুত্ৰ ৰিভাৰ। আপোনালোকে গম পাইছে, সকলোৱে ভিডিঅ' চাই আছে আৰু ময়ো আহিলোঁ আজি। সঁচাকৈ ক'বলগীয়া মানে ইমান ধুনীয়া পৰিৱেশ। এতিয়া ৰাতি 6:30 বাজিছে আৰু ইমান ধুনীয়া চাৰিওপিনে মানুহৰ পৰা আপুনি খেলিব জেগা নাপায়, বহিব জেগা নাপায়, ইমান মানুহ। আজি চাগে ৰবিবাৰৰ বাবে ইমান মানুহ হৈছে আৰু আপোনালোকক মই চাৰিওকাষৰ পৰিৱেশ দেখাই আছোঁ। এইখনেই হৈছে প্ৰথমখন গেট আৰু এই গেটখনেৰে সোমাই আহি মই আপোনালোকক গোটেই পৰিৱেশটো দেখাম আৰু চাব। ৰাতি পৰিৱেশো দেখাম, ৰাতিপুৱাৰ পৰিৱেশো দেখাম, কিন্তু পৰিৱেশটো সঁচাকৈ বহুত সুন্দৰ আছিলে। আৰু এতিয়া ৰাতিপুৱা 6:30-7 বজাত মই আহিছোঁ। চাওক কেনেকুৱা কুঁৱলী পৰি আছে আৰু ব্ৰহ্মপুত্ৰৰ পানী ধৰিবই নোৱাৰি। তথাপিও মই আপোনালোকক কিন্তু তাৰ চাৰিওকাষৰ পৰিৱেশ দেখাম আৰু কি ধুনীয়াকৈ সজাইছে সকলো দেখাম আৰু লগতে দেখাম তাত কি কি আছে। আৰু ৰাতিপুৱা পৰিৱেশটো দেখি গম পাইছে সকলো মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছে। মহানগৰীৰ যিসকল বয়োজ্যেষ্ঠ হওক বা সকলো মহানগৰীসকল ওলাই আহিছে ব্যায়াম কৰিবলৈ, দৌৰিবলৈ। আৰু এয়া দেখিছেনে ড্ৰাম আৰু যি বজায় আপুনি বজাবলৈ সকলোবিলাক ৰাখি দিছে সৰু ল'ৰা ছোৱালীৰ বাবেও, বা আপুনি ডাঙৰেও বজাব পাৰে। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰাখিছে কিন্তু এখন উদ্যান, সকলো ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ খুব ধুনীয়া এখন উদ্যান। আৰু তাৰপিছতে আপোনালোকক গেট মই 2টা দেখুৱালোৱে, বহুতকেইটা গেট আছে, 5টামান গেট আছে। আৰু চাব ফুলেৰে কেনেকুৱা ধুনীয়া সজাইছে আৰু সকলোৱে আহি এনজয় কৰিব পৰাকৈ এইখন পাৰ্ক। আৰু ইমানেই ডাঙৰ, আপোনালোকে চাগে গম পায় নহয়নে বাৰু? আৰু অসমখনক ধুনীয়াকৈ দাঙি ৰখাইছে 2খন হাতেৰে। আৰু এয়া হৈছে হনুমান মন্দিৰ, কিমান ধুনীয়া সজাইছে, মই মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই, এনেকুৱা ধুনীয়া লাগিছে আহি। আপুনি যোনপিনে চাই সেইপিনে ফটো উঠিব পাৰিব, ভিডিঅ' বনাব পাৰিব, খুব ধুনীয়া এটা লোকেশ্যন। আৰু এয়া হৈছে গ্লাছ ব্ৰিজ আৰু মই আহিছোঁ এতিয়া গ্লাছ ব্ৰিজত খোজ কাঢ়িবলৈ। আৰু চাওকচোন কুঁৱলী পৰি থকাৰ বাবে বহুত পিছল হৈ আছিলে, তথাপিও মই অকণ খোজকাঢ়ি দেখুৱাইছোঁ আপোনালোকক। আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ আৰু কি সুন্দৰ নহয়নে ৰাতি পৰিৱেশটো। আৰু মই আপোনালোকক ৰাতি পৰিৱেশৰো অলপ দেখাইছোঁ। প্ৰতিটো বস্তুৱে আপোনালোকে উপভোগ কৰিব পাৰিব, খুব ধুনীয়াকৈ সজাইছে পাৰ্কখন। আৰু মানুহ বহুত বেছি আছিলে ৰাতি পৰিৱেশটোত, গম পাইছেই কিমান মানুহ। আৰু প্ৰতিটো ভিডিঅ' ল'বলৈ অকণমান অসুবিধা হৈছিল যদিও তথাপিও মই চেষ্টা কৰি আপোনালোকক গোটেইখিনি দেখাইছোঁ। আৰু সৰু ল'ৰা ছোৱালী লৈ গ'লেও আপুনি একো আমনি নাপায়, তাত খেলিবলৈ বহুত জেগা আছে। আৰু এয়া দেখিছেনে ইয়তখন, ৰাতি ইয়তখন দেখিবলৈ খুব ধুনীয়া লাগিছে নহয়নে? আমি অৱশ্যে আপোনালোকৰ বাবে ভিডিঅ'কণো কৰিছোঁ, নিজে ফটোও উঠিছোঁ। আৰু সৰুৰ লগতে কিন্তু ডাঙৰেও খুব এনজয় কৰিব পৰা ঠাই বা উদ্যান এইখন। আৰু সৰুৰ লগতে ময়ো বহুতখিনি এনজয় কৰিছোঁ সকলো বস্তু। আৰু সৰুৰ লগতে আজি সৰু হৈ ময়ো বজাই চালোঁ, কি ধুনীয়া লাগিছে নহয়, বহুত এনজয় কৰিলোঁ। আৰু এয়া মোৰ ল'ৰায়ো খুব এনজয় কৰিছে, খেলিছে, ভাল লাগিছে, তেওঁলোকৰ বাবে বহুত ধুনীয়া এখন পাৰ্ক। আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব।